নমস্কাৰ। মোৰ নিজৰ কথা আৰু পাঠেৰে আপোনালোকলৈ এটি কবিতা আগবঢ়াই দিছোঁ আৰু আপোনালোকৰ পৰা বিচাৰিছোঁ অকণমান গঠনমূলক সমালোচনা। কবিতাৰ শিৰোনামা বন্যপ্ৰাণী। চলিছে বানপানীৰ তাণ্ডৱ চতুৰ্দিশে আজি। নামাৰিবা আজি সিহঁতক অসহায় বুলি। অসহায় অৱস্থাই আজি সিহঁতক ধৰিছে ছানি। চাৰিওফালে কেৱল পানী 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 আৰু পানী। সিহঁত থিয় হ'বৰ বাবে অকণমান ঠাইৰ অভাৱ হৈছে আজি। কিমান দিন অনাহাৰ অনিদ্ৰাই পাৰ কৰিছে সিহঁতে কি জানি। কোনোবাতো পুত্ৰ শোকত, কোনোবাতো মাতৃশোকত ভাৰাক্ৰান্ত আজি। সকলো শত্ৰু মিত্ৰ একেলগে পশু পক্ষী। সিহঁত যে বন্যপ্ৰাণী। সিহঁততো ভোকত জঁপিয়াই পৰা নাই আমাৰ ওপৰত, নাইবা জঁপিয়াই পৰা নাই সিহঁতি এটাই আনটোৰ ওপৰত। তেন্তে কিয় আজি হৈছে মন চঞ্চল আমাৰ? বধ কৰি সিহঁতক আমি গোটাইছোঁ আমি সাহাৰ। নাইবা কেইটামান টকাৰ বাবে সিহঁতক কৰিছোঁ সংহাৰ। এয়ে নেকি জীৱশ্ৰেষ্ঠ মানৱৰ কৰ্মৰ পৰিচয়? নোৱাৰোনে সিহঁতক কৰিব সহায়? নোৱাৰিলে নাই, নেলাগে কৰিব সহায়। সেই বুলি সিহঁতক নকৰিবা অন্যায়। সিহঁতো প্ৰাণী, জীয়াই থকাৰ হেঁপাহ সিহঁতৰো আছে। পৃথিৱীত থাকিব বিচাৰে সিহঁতৰো মনে। সিহঁতৰ বাবেই গৌৰৱ কৰিছোঁ আমি। দিহিং পাটকাই কাজিৰঙা আদিবোৰ আমাৰেই গৌৰৱৰ ঠাই। নিঃশেষ কৰি সিহঁতক কলুষিত নকৰিবা তুমি, নতুবা হাঁহিব সিহঁতে এদিন অট্টহাস্য কৰি জীৱশ্ৰেষ্ঠ মানৱৰ মনৰ স্খলন দেখি। সেইবাবে সকলো হ'বা সাৱধান, নহ'লে নৰব জীৱশ্ৰেষ্ঠ মানৱৰ সন্মান। ধন্যবাদ।